নমস্কাৰ দৰ্শকসকল, আজি মোৰ লগতে চাই আছে বিশেষ অনুষ্ঠান। প্ৰথমে মই চিনাকি কৰি দিছোঁ, ষ্টুডিঅ'ত আছে মোৰ সোঁফালে বিশিষ্ট ৰাজহুৱা কৰ্মী ৰূপজ্যোতি শৰ্মা ছাৰ, আৰু আনফালে আন্দোলন প্ৰিয় ব্যক্তি বুলি ক'ব লাগিব জে.পি. শৰ্মা আমাৰ মাজত আছে। প্ৰাঞ্জিত বৰ্তমান তাত কিমান মানুহ আহি পাইছে? আপোনাৰ হাতত কিবা তথ্য আহি পৰিছে নেকি? প্ৰশাসনে কিবা তথ্য জনাইছে নেকি আপোনাক? হয় ৰাজু, এই বৰ্তমান এই অঞ্চলটো মানুহ ঠাহ খাই পৰিছে, কিন্তু বৰ্তমান অৱস্থাত কমিটিখনৰ মানুহ লগ কৰিবলৈ আমি চেষ্টা কৰিম। কিন্তু এই সময়ত যদি আপুনি দেখাবলৈ আমি চেষ্টা কৰোঁ কেমেৰা পাৰ্চনক, এই অঞ্চলটো গোটেই মানুহ চাই লওক, ভগৱান আহি পাব বুলি আমি ইতিমধ্যে গম পাইছোঁ, আৰু কমিটিৰ মানুহক লগ পাবলৈ আমি চেষ্টা কৰিম, তেখেতসকলৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। হয় প্ৰাঞ্জিত, বৰ্তমান তাত কিমান মানুহৰ আগমন? হয় ৰাজু, বৰ্তমান ইয়াত আপোনাক দেখাবলৈ সক্ষম হৈছে আপোনালোকক এই মানুহ ই ৰিক্সা, ঠেলা গাড়ী, ৰিক্সা যি পাৰে, বাছ, টেম্পো, যথেষ্ট মানুহ চাৰিওফালৰ পৰা অকল মানুহৰ আগমন। ৰাজু, ইয়াত কোনো ধৰণৰ জাতি ধৰ্মৰ বিচাৰ কৰা নাই, সকলো আহিছে, জাতি ধৰ্মৰ কোনো নিৰ্বিশেষে আহিছে, কোনো ধৰণৰ বিচাৰ কৰা নাই, সকলোৱে ভগৱানক চাবৰ কাৰণে অপেক্ষাত। বৰ্তমান ভগৱান কেতিয়া আহি পায়, কেতিয়া আহিব সেনেকৈ কৰি আছে সকলোৱে। মই সমগ্ৰ দৃশ্য দেখাবলৈ চেষ্টা কৰি আছোঁ, আৰু কিমান সম্ভৱ হয় মই কমিটিৰ মানুহৰ এজন লগ কৰাৰ কাৰণে চেষ্টা কৰিম। সামগ্ৰিক দৃশ্য বুলি দেখুৱাই আছে। আচলতে ভগৱান আহক বা নাহক সেইটো ডাঙৰ কথা নহয়, কিন্তু ভগৱান অহাৰ পিছত আপোনালোকে ইতিমধ্যে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এই দোকানসমূহ, এই ক্ষুদ্ৰ ব্যৱসায়সমূহৰ। কিন্তু আজিৰ দিনটোত যদি আমি প্ৰশ্ন কৰোঁ, তেতিয়াহ'লে প্ৰায় কেইবা হাজাৰ টকা বিক্ৰী কিন্তু এওঁলোকৰ হৈছে। মই সদা ছাৰৰ কাষলৈ যাব লাগিব। ছাৰ, ভগৱান অহাৰ বাবেও আমি কোনো ধৰণৰ তাত দ্বিমত থকা নাই যে ভগৱান আহিব নালাগে, আমি তেনেদৰে কোৱা নাই। বা হয়তো আপোনালোকে সংবাদ মাধ্যমৰ ফালৰ পৰাও এইটো বিচাৰিছে যে হয় ভগৱান পৃথিৱীলৈ আহক, আগমন ঘটক, আমাৰ অসূয়া অপ্ৰীতি দূৰ কৰক। ভগৱান অহাক লৈ যি ধৰণৰ হয়তো বিতৰ্ক বুলি মই ক'বলৈ গৈছোঁ, যি ভগৱান অহাক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছে, সেই ক্ষেত্ৰত কিন্তু মই ভাবোঁ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পক্ষে এইটো এটা মানৱীয়তাৰ ফালৰ পৰা চাবলৈ গ'লে হয়তো ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে এটা ভাল কথা। ছাৰক মই এইখিনিতে 2 মিনিট ৰাখিছোঁ। চাওক, যেনে চাই মানুহ কিহৰ কাৰণে আহিছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহিছে। আচলতে কি ভগৱান আহিব, কোন ভগৱান, সেই নিশ্চিত তথ্য নাই। জ্যোতিপ্ৰসাদ শৰ্মা ডাঙৰীয়া কাষলৈ আহিছোঁ। শৰ্মা ডাঙৰীয়া, আপুনি কি ক'ব? যদি ভগৱান আহে ভাল কথা, যদি নাহে তেতিয়াহ'লে এইটো কথা ভাবিবলগীয়া কথা, কোনে প্ৰচাৰটো অপপ্ৰচাৰ কৰি আছে। মই আপোনাক ৰাখিছোঁ। মই এই মুহূৰ্তত পুনৰ সংযুক্ত হ'ম তাৰ আমাৰ স্থানীয় সাংবাদিক প্ৰাঞ্জিতৰ সৈতে। প্ৰাঞ্জিত, ভগৱান আহিব, তাত কিবা আছুতীয়া ঠাইৰ ব্যৱস্থা কৰা হৈছে নেকি? এই সন্দৰ্ভত আপুনি কি জানিব পাৰিছে, সবিশেষখিনি জনাওক। হয় ৰাজু, বৰ্তমান সময়ত মই এজন কমিটিৰ সদস্য এজন লগ পাইছোঁ, তেখেতৰ মনোভাৱ জানিবলৈ বিচাৰিম যে ভগৱান আহি থকা সময়খিনি গম পোৱা গৈছে, ভগৱানৰ কাৰণে কিবা সংৰক্ষিত ঠাই তেখেতসকলে ব্যৱস্থা কৰিছিল নেকি, তেখেতৰ পৰা সেই মনোভাৱটো জানিবলৈ বিচাৰিম। তেখেতৰ মনোভাৱ, দাদা ভগৱান যে আহিব, আপোনালোকৰ পৰা কিবা সংৰক্ষিত ঠাই আপোনালোকে ব্যৱস্থা কৰিছিল নেকি, তাৰ মতামত দৰ্শকসকলক অলপ জনাই দিয়ক। হয়, আমি 500 মিটাৰ দূৰলৈকে কোনো ব্যক্তিৰ আহ যাহ বন্ধ কৰিছোঁ। হয়, কিছুমান সংৰক্ষিত এলেকাও ৰখা গৈছে। ইয়াত আমাক ভগৱানেও সহায় কৰিব বুলি আশা কৰা গৈছে। আৰু ইতিমধ্যে মোৰ সতীৰ্থ প্ৰাঞ্জিতে দেখুৱাইছে, আৰু এইখিনিতে এটা সৰু বাণিজ্যিক বিৰতি, আৰু বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই অনুষ্ঠানলৈ। ফেচবুক আছে, তেওঁলোকে এতিয়াই ফেচবুকত গৈ হৃদয়ৰ ভাজে এই পেজটোলৈ যাওক, আৰু পেজটো লাইক কৰক, লগতে তাত থকা যিবোৰ সেই মেমেবোৰ শ্বেয়াৰ কৰক। বিৰতিৰ পিছত পুনৰ স্বাগতম। আৰু এই মুহূৰ্তত এটা ব্ৰিক ব্ৰেকিং, ভগৱান আহি পাইছে সেই নিৰ্দিষ্ট ঠাইটোলৈ। আৰু ইতিমধ্যে মোলৈ টেক্সট মেছেজ কৰিছে প্ৰাঞ্জিতে যে ভগৱান আহি পাইছে, সুৰক্ষাজনিত কাৰণত সংবাদ মাধ্যমৰ লোকসমূহক তাৰ পৰা আঁতৰাই পঠোৱা হৈছে। দৰ্শকসকলক আনখন উইণ্ডত আমি দেখুৱাই আছোঁ সবিশেষ। বৰ্তমান মই ভগৱানৰ কিছু দূৰত আছোঁ, কিছু সুৰক্ষাজনিত বিভিন্ন কাৰণৰ কাৰণে মই দূৰত আহিব লগা হ'ল। কিন্তু এটা খবৰ জানিব পোৱা মতে যে ভগৱানে বৰ্তমান সময়ত লোৱা নাই অসমীয়া গামোচা, কিন্তু তাৰ ৰহস্য কি মই ভগৱানৰ পৰা জানিবলৈ ভগৱানৰ যদি সময় হয়, মই ভগৱানৰ পৰা জানিব বিচাৰিম যে ভগৱানে কিয় গামোচা লোৱা নাই, কিহৰ কাৰণে, কি দুখ পালে, কিয়নো অসমীয়া গামোচাক অপমান কৰিছে, সেইটো জানিবলৈ যাই আছোঁ মই ভগৱানৰ ওচৰলৈ। কিন্তু এই মুহূৰ্তত এটা ব্ৰিক ব্ৰেকিং, ভগৱানে লোৱা নাই অসমীয়া গামোচা। কিহৰ বাবে ভগৱানে নলয় অসমীয়া গামোচা, এইটো কিন্তু ডাঙৰ প্ৰশ্ন। এই মুহূৰ্তত ভগৱানে লোৱা নাই অসমীয়া গামোচা কিয়? অসমীয়াৰ প্ৰতি কিবা আক্ষেপ আছে নেকি ভগৱানৰ, নে কিবা এনেকুৱা আছে যে অসমীয়া জাতিক তেওঁ বেয়া পায়? কি থাকিব পাৰে? এই মুহূৰ্তত মই আন্দোলন প্ৰিয় ব্যক্তি জ্যোতিপ্ৰসাদ শৰ্মাৰ কাষলৈ আহিছোঁ। ভগৱানে লোৱা নাই অসমীয়া গামোচা, কি কয় আপুনি? নাই, এইটো মই আগৰ পৰাই কৈ আহিছোঁ, এইটো ভুৱা, এইটো ভগৱান, এইটো অসমৰ বুলি নহয়, এইটো বেলেগ দেশৰ আহিছে। অসমত এনেও আগৰ পৰা কিবা কিবি বাংলাদেশী কিবা কিবি এইবোৰ আনি জপাই আছে। এইজন হয়তো তেনেকুৱা কিবা হয়তো ধৰ্মগুৰু হৈ যাব পাৰে, ভগৱান ঠিক নহয়, হয়তো ধৰ্মগুৰু। তেওঁ অসমীয়াক বেয়া পায়,
গতিকে এতিয়া অসমীয়া গামোচাখন লোৱা নাই। এই কাৰণে যদি এতিয়া ভগৱান থাকে আমাৰ দলৰ নেতৃত্বই বা ময়ো যাম, আমি ভগৱানক লগ কৰিম আৰু তেওঁ আমাৰ হয়তো কথাৰ মুখামুখি হ'ব লাগিব, তেওঁ প্ৰশ্নৰ উত্তৰ দিব লাগিব যে কি কাৰণত তেওঁ অসমীয়া গামোচাক অপমান কৰিছে। ছাৰ আপুনি কি ক'ব, ভগৱানে লোৱা নাই অসমীয়া গামোচা কিহৰ বাবে ছাৰ? ভগৱানে অসমীয়া গামোচা নলয়, তাত যেনেদৰে আন্দোলন প্ৰিয় ব্যক্তি তেখেতে শৰ্মাই ক'লেই মানে, কিন্তু মই তেওঁৰ সেইখিনি কথাত একমত নহয়। কাৰণ ভগৱানে অসমীয়া গামোচা নলৈ পেলাই অসমীয়া জাতিক, তেওঁ অসমীয়া জাতিৰ যি স্বাভিমানত তেওঁ আঘাত কৰা নাই মই ভাবো। কিন্তু আমি কিয় ভাবো, আমি মিছাতে কিয় ভাবো যে অসমীয়া জাতিক গামোচাখন নলৈ অসমীয়া জাতিক তেওঁ স্বাভিমানত আঘাত কৰিছে। তেওঁ অনুষ্ঠানটোৰ যোগেদি যদি আপুনি এটা বেয়া মেছেজ, বেয়া যদি এটা খবৰ আপুনি মানুহৰ মাজলৈ, অসমৰ মানুহৰ মাজলৈ যদি মন মানসিকতাত যদি আপুনি দিছো নেকি ছাৰ? শুনক অসমীয়া গামোচা লোৱা নাই, আপুনি কি কাৰণত মানিছে নাজানো ছাৰ। আপুনি কোন কি ধৰ্ম ষ্টুডিঅ' ষ্টুডিঅ' এটা নিৰ্ভীক নিৰপেক্ষ এটা অনুষ্ঠান, এটা নিউজ চেনেল, এটা নিৰপেক্ষ অনুষ্ঠান, আপোনালোকে এজনকৈ কথাখিনি কওক, তেতিয়া আমাৰ নিৰ্ভীক নিৰপেক্ষ এটা অনুষ্ঠান। আৰু এই অনুষ্ঠানটোত আপুনি যদি আন্দোলনৰ মজিয়াৰ দ্বাৰা আপুনি চালে নহ'ব যে আপোনালোকে আন্দোলনকাৰী হিচাপে যে আন্দোলন কৰিবলৈ যায়। কৰি আছে কথাটোত আপুনি চব কথাতে পজিটিভ বজাই আছে, কাৰণ অসমীয়া গামোচা উভতাই দিছে মানে কেতিয়া অসমীয়াক বেয়া পায়, মই সেইটোৱে জানো ছাৰ। আপুনি এইটো কথা ভাবি আছে, আপুনি ভাবিলে আৰু আপুনি ষ্টুডিঅ'ৰ মাজত দুজনে কিছু সময় ধৈৰ্য ধৰক, আপোনালোকে এটা চিন্তা লৈ আহিব যে আলোচনা কৰিবলৈ মতা হৈছে, কাৰণ যুক্তি তৰ্ক কৰিবলৈ মতা হোৱা নাই। এই মুহূৰ্তত মোৰ লগত পোনপটীয়াভাৱে সংযুক্ত হৈছে প্ৰাণজিৎ। হয় প্ৰাণজিৎ, কওক কি আছে? নিশ্চয় হয় প্ৰাণজিৎ, আপুনি পোনে লৈ যাওক আমাক, যদি আমি ভিডিঅ'ত পাওঁ আপোনাক। আজি যি দিনজোৰা বিতৰ্কৰ সৃষ্টি হ'ল, আপুনি যে গামচাখন নললে উভতাই দিলে, তাৰ সন্দৰ্ভত আপোনাৰ মন্তব্যখিনি জানিবলৈ বিচাৰিছিলোঁ। কিয় ল'ম মই অসমীয়া গামচা? কিয় ল'ম মই? এইখন গামচা নল'লে চৰুকো দিয়া, এই দোকানীটোকো দিয়া, এই বোমা দি যে মানুহকে মাৰে সিহঁতে জেলৰ পৰা বুজিলে সিহঁতকো দিয়া। কিয় দিয়া গামচাখন? সেই গামচা চবুকে দিয়া, মোকো কিয় দিয়া? গুণ্ডকো দিয়া, চৰুকো দিয়া, বজ্জাতকো দিয়া। সেই এখন গামচা তহঁতে ধৰ্মগ্ৰন্থ জাপি থোৱা, সেইখন গামচা মোকে দিবা। কিয় ল'ম সেইখন গামচা? কিয় ল'ম মই এখন গামচা? হোৱাই দিছ টেক গামচা উইথ মি? এই গামচাখন মোৰ 5 বছৰ হ'ল, বহুত মৰমৰ গামচাখন। তোমালোকৰ যদি তোমালোকৰ এই নিজৰ সম্পত্তিবোৰ ৰক্ষা নকৰা, কোনে ৰক্ষা কৰিব? আমিতো নোৱাৰোঁ, আমি ৰাস্তাই দেখি দিব পাৰিম। ৰক্ষাটো নিজে কৰিব লাগিব। যদি তো নাই দিবা উৎস এনেকুৱা এখন গামচা দিয়া, যিখন গামচা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষ আদি একতাৰে বোৱা, তাত সমন্বয়ৰ ফুল বাচি দিয়া, এনেকুৱা এখন গামচা মোক তোমালোকে দিয়া, তেতিয়া মই নিশ্চয় ল'ম এখন গামচা। হয় ৰাজু, ভগৱানৰ ইতিমধ্যে স্পষ্টীকৰণ লোৱা হ'ল। মোৰ কেইটামান ব্যক্তিগতভাৱে ভগৱানৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিম, তেখেতে উত্তৰটো দিবলৈ চেষ্টা কৰক। হয়, আপোনালৈ মোৰ প্ৰথম প্ৰশ্ন, স্বৰ্গত মানে আমাৰ এতিয়া যিটো মানে আৰ্মি ড্ৰেছ বুলি কওঁ আমি, প্ৰশাসনৰ লগত জড়িত যিটো কাপোৰ পৰিধান কৰে, সেইটো আপোনালোকৰ স্বৰ্গতো যাই পালে, তাৰ সন্দৰ্ভত আপোনাৰ মতামতটো কওকচোন। ডাইৰেক্ট খোলাত এটা 4G পাইছে। 4G পাইছে আমাৰ স্বৰ্গতো 4G। ঠিকে আছে। আৰু মুহূৰ্তত মানে যিটো ছোৱালীয়ে জিন্স লং পেণ্ট পিন্ধে, জিন্স বুলি কয় আমাৰ মুহূৰ্তত, আপোনালোকৰ স্বৰ্গতো পালে, তাৰ সন্দৰ্ভত আপোনালোকৰ আপোনাৰ PI দুটা আৰু পিছৰ দুটা চিকিউৰিটি সৰ্ব স্পেচিয়েল ফোৰ্স, স্বৰ্গ স্পেচিয়েল ফোৰ্স এণ্ড দুটা কেপ্টেইন। ঠিকে আছে, তেনেকুৱা যেনে লাগে। বাকী আমাৰ যিটো মানে মুহূৰ্তত যিটো মানে প্ৰশাসন বিভাগে পৰিধান কৰে কাপোৰ, সেইটো আপোনালোকৰ মানে স্বৰ্গ যাই পালে পাইছে। ঠিকে আছে। গোটেইখিনি আপোনালোকৰ PIৰ হাতত এই দুটা কি? স্মাৰ্টফোন। ঠিকে আছে। আপোনালোকৰ মোৰ তৃতীয় প্ৰশ্ন, একদম গুৰুত্বপূৰ্ণ, সবতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটোৱে যে আপুনি মানে এনেকুৱা ধৰণৰ ড্ৰেছ কিয় পৰিধান কৰে? আপোনালোকৰ নিজস্বভাৱে কিছুমান ড্ৰেছ আছে, কিন্তু বেলেগ ড্ৰেছ পিন্ধে। মানে আগতে মই আছিলো পৃথিৱীত আছিলো নিজৰ চাৰটে গটা পিছপাতি তিনিখন মুখ চবেই খেলি মেলি খেলিছে মোক, সেইটো বসছি দুখ পাইছো। সেইকাৰণে ভাবলো কি যিটো এইবাৰ আহিব লগা হ'লে আৰু ক'ত আৰু আগত দৌৰে যাম। আপোনাৰ মনোভাৱ ঠিকে আছে। আপোনালৈ এটা ডাঙৰ প্ৰশ্ন আছে, আপুনি সকলো কথা জানে বা বুজিও পায়, আপুনি সকলো সমস্যাৰ সমাধান দিয়ে, সেইকাৰণে আপোনাক এটা প্ৰশ্ন, মানে প্ৰশ্ন সমাধান। অসমত নাগৰিকত্ব সংশোধনী আইন, মানে যিটো মানে আমি সহজ ভাষাত ক'ব গ'লে বাংলাদেশী আন্দোলন হৈ আছে, ডাঙৰ সমস্যা হৈছে এতিয়া। আপুনি তাৰ সন্দৰ্ভত কি পৰামৰ্শ দিব আমাৰ অসমক? পৰামৰ্শ একো এটা মই চবকে বেলেগ বেলেগ জেগা দিছো। অসমখন আমাৰ চবৰে এটা হিন্দু মুছলিম সকলো পাই যায়, কিন্তু এটা যদি কোনোবা বেলেগ দেশৰ পৰা মানুহ আহি সোমাব যায় বা ভুলকৈ বাজি আছে মোৰ ডাঙৰ কাটি ফেলে কুবলি হ'ল, ক'ত ক'বলৈ জানো এইটো এই পিছপাতিতে তাপেট কুবলি হ'ল। আপোনাৰ পৰামৰ্শ নিশ্চয় আমাৰ সকলোৱে আদৰি ল'ব। বৎসু মই এল্লো, আমি যাম। বাকী SSF গীতা মোৰ আগত দিয়া ভয় কৰে নেকি? ভগৱান আপুনি ভয় কৰে নেকি?
মোৰ ভয় লাগিব আজিকালি যি অসম বাপৰে এই মুহূৰ্তত ভগৱান যাবলৈ ওলাইছে আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিছে ভগৱান যাই আছে আপোনালোকক দেখাই আছোঁ হয় ইতিমধ্যে আপোনালোকে দৰ্শকসকল আপোনালোকে সংবাদ মেলৰ সেই শেহতীয়া দৃশ্যাৱলী দেখিবলৈ ভগৱানে কেইবাটাও কথা উপস্থাপন কৰি গ'ল আচলতে মই নিজে আচৰিত এজন সংবাদ মেলৰ ব্যক্তি হিচাপে মই নিজে আচৰিত হৈছোঁ যে ইমানখিনি কথা ক'বলৈ আচলতে ভগৱান আহিছে এইখিনি আচলতে যথেষ্ট আমি নিজে এজন অসমীয়া ক'বলৈ আজি লাজ লাগিছে কাৰণ ভগৱান আহি আমাক খুৱাই দিব লগা হৈছে প্ৰতিটো কথা ছাৰ আপুনি কি কয় গোটেইখিনি কথা এইটো আপুনি দেখিলে আপুনি কি কয় হয় নিশ্চয়কৈ আমাৰ সকলোৰে হয়তো চিন্তাধাৰা আমাৰ কিজানি অলপ বেলেগ আছিল কিন্তু ভগৱানে সেই চিন্তাধাৰা সলনি কৰি যি এটা নতুন সুবাৰ্তা আমাৰ সমাজক দি থৈ গ'ল আমাৰ প্ৰজন্মক দি থৈ গ'ল সেইটো আটাইতকৈ ভাবিব লগা আজিৰ এই সময়খিনিত ভাবিবলগীয়া এটা কথা এটা এইখিনিয়ে মোৰ আজিৰ এই অনুষ্ঠানটোত ক'বলগীয়া কথা আপোনাৰ মই মোক সংযোগ প্ৰগ্ৰেম শেষ কৰিবলৈ সময় হৈছে আপুনি কি ক'ব হয় গামোচাখন চবেই পাব নালাগে হয় যি হয় লুণ্ঠনকাৰী হত্যাকাৰী ধৰ্ষণকাৰী চবেই হয় গামোচাখন চবেই পায় ভগৱানে হয়তো ঠিক কথা কৈছে কাৰণ তেওঁ গোটেইখিনি কথা জানে এতিয়া মই এটা কথা ভাবিছোঁ যে এই যিটো ভগৱানৰ ক'লে যে গামোচাখন চবকে দিওঁ তাৰ কাৰণে হয়তো এটা প্ৰতিবাদ কৰি দিম হয়তো প্ৰতিবাদ এটা হৈ যাব কাৰণ আপোনালোকৰ এই প্ৰতিবাদ নালাগে শৰ্মা ডাঙৰীয়া আমাৰ কাৰণ আপোনালোকৰ বহুত প্ৰতিবাদ দেখিছোঁ আপোনালোকৰ হঠাৎ বন্ধ হৈছে আপোনালোকৰ প্ৰতিবাদ জাতিৰ সন্ধিক্ষণত আপোনালোকক পলে প্ৰতিবাদ কৰক আপোনালোকক পূৰ্ণ সমৰ্থন জনাম কিন্তু আপোনালোকৰ যধে মধে প্ৰতিবাদ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে শৰ্মা ডাঙৰীয়া প্ৰতিবাদ অবিহনে সমস্যা সমাধান নহয় আপোনালোকৰ সম্বন্ধে কি ফলাফল দেখিছে আমি দেখিছোঁ বিগত সময়ত আমি এখন এম্বুলেন্সৰ ওপৰত আক্ৰমণ কৰিব আপোনালোকে নিৰপেক্ষভাৱে ক'ব লাগে নিৰপেক্ষ হৈ গৈছোঁ কেনেকৈ ক'ব আপুনি এম্বুলেন্সত যোৱা ব্যক্তিজনৰ যদি মৃত্যু হয় তেতিয়া দায়ী আপোনালোকে ল'ব তাই পৰিয়ালটো দায়ী আপোনালোকে ল'ব আপোনালোকৰ এনে কথা শুনিবলৈ নিবিচাৰোঁ আপুনি পজিটিভ কি কয় সেইটো কওক আপোনালোকৰ প্ৰতিবাদ আৰু আন্দোলনৰ কথা নক'ব এই ঘটনাটোৰ পিছত আপুনি কি ক'ব সেইটো কওক পজিটিভ কথা ক'ব ঠিক আছে ভগৱান হয় আহিল মই চাই ভাল পালোঁ গতিকে ভগৱানে যিখিনি কথা ক'লে অসমৰ প্ৰতিজনে গুৰুত্ব দিয়া উচিত আৰু যি গামোচাখন চবৰে ডিঙিত শোভা নাপায় যিখিনি মানুহে গামোচাখন পাব লাগে তেওঁলোকে পাওক মোৰ কোনো আপত্তি নাই এইখিনিয়ে ক'ব লগা বেলেগ নাই ধন্যবাদ জনাইছোঁ আপোনাক আৰু আমাৰ ভাষা আমাৰ জাতিৰ যি সম্পদ সেই আমি ৰক্ষা কৰিব লাগিব আৰু এইখিনিত মোৰ ষ্টুডিঅ'ত সহযোগ কৰাৰ বাবে শৰ্মা ছাৰ আৰু আন্দোলনকাৰী ব্যক্তি জ্যোতিপ্ৰসাদ শৰ্মাক ধন্যবাদ জনাইছোঁ শেষত এটা কথাই ক'ম প্ৰতিটো মুহূৰ্তত অসমীয়াৰ যি আৱেগ অনুভূতি লৈ খেলা কৰা নহ'ব জাতি গামোচা আৰু আমাৰ যি জাতীয় সম্পদসমূহ আমি ৰক্ষা কৰিম মোৰ লগত পোনপটীয়া সম্প্ৰচাৰত অশেষ কষ্ট কৰি থকা প্ৰাণজিতলৈ থাকিল অশেষ ধন্যবাদ এইখিনি কৈয়ে মই মুখনি মাৰিছোঁ আজিৰ এই অনুষ্ঠানত পুনৰ লগ পাম এটা বিশেষ খণ্ডত বিশেষ আলোচনাৰ সৈতে ধন্যবাদ জয় অসম